আজি আমি একটা বিষয় আলোচনা কৰিবলৈ গৈ আছো বাইবেলৰ একটা প্যাৰাবল একটা দৃষ্টান্ত আৰু হেতু হৈছে বুদ্ধিমান আৰু নিৰ্বুদ্ধিয়ে ঘৰ সজা দৃষ্টান্ত। প্ৰেইজ দ্য লৰ্ড। লুক 6 অধ্যায় 46 পদৰ পৰা 49 পদ। আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা? যিকোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে তেওঁ কাৰ নিচিনা হয় তাক মই তোমালোকক জনাওঁ। যি মানুহে ঘৰ সাজোতে দকৈ খানি খানি তাৰ মূল শিলৰ ওপৰত স্থাপন কৰিলে এনেজনৰ নিচিনা তেওঁ পাছে যেতিয়া ঢল আহিল তেতিয়া সেই ঘৰত বেগেৰে ভূত লাগিলহি, কিন্তু তাক লৰাব নোৱাৰিলে কিয়নো তাক ভালকৈ সজা হৈছিল। কিন্তু যিকোনোৱে শুনি পালন নকৰে তেওঁ মূল নোহোৱাকৈ মাটিৰ ওপৰত ঘৰ সজা মানুহৰ নিচিনা হয়। পাছে সেই ঘৰত বেগেৰে ভূত লাগিলতেই সি পৰিল আৰু সেই ঘৰৰ ঘূৰতৰ পতন হ'ল। ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমাৰ প্ৰত্যেকৰ জীৱন আশীৰ্বাদ থাকক। প্ৰিয়সকল, যদি পবিত্ৰ বাক্য চাবলৈ যাওঁ তেতিয়াহ'লে আমাক স্পষ্টকৈ কৈছে আমি হৈছোঁ ঈশ্বৰৰ মন্দিৰ। প্ৰেইজ দ্য লৰ্ড। আমি ইয়াত যিমান উপস্থিত আছোঁ যুৱক যুৱতীবিলাক আমি প্ৰত্যেকেই ঈশ্বৰৰ মন্দিৰ হওঁ। হালেলুয়া। মন্দিৰ বুলি ক'লে সাধাৰণতে একটা ঘৰ থাকে, নহয় জানো? একটা ঘৰ থাকে, কিন্তু বিশেষ কৰি সেই স্থানটোত একটা বিশেষ দিনত একটা বিশেষ সময়ত সোমোৱা হয়, বিশেষ বিশেষ কাৰ্যসূচীবিলাক তাত কৰা হয় আৰু তাৰ গতিকে তাক মন্দিৰ বোলা হয়। তো প্ৰিয়সকল, ঈশ্বৰ জোৱাই আজি আমাক সকলোকে মন্দিৰ বুলি কৈছে। ডেট মিনছ আমি একটা বিল্ডিং হওঁ, আমি একটা ঘৰ হওঁ। তো এই যে ঘৰ হিচাপে বিল্ডিং হিচাপে আজি আমি আমাৰ যিটো নেকি ভেটি আছে, আমাৰ যিটো ফাউণ্ডেশ্যন আছে সেইটো ক'ত আছে, আমাৰ যিটো নেকি ভিত্তিমূল আছে সেই ভিত্তিমূলটো আজি ক'ত আছে ইত্যাদি বিষয়বিলাক আজি আমাক চালি জাৰি চোৱাটো দৰকাৰ আছে। প্ৰেইজ দ্য লৰ্ড। এজ এ খ্ৰীষ্টিয়ান ইউথ হিচাপে প্ৰিয়সকল, ইয়াত আমি স্পষ্টকৈ দেখিছোঁ আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা? প্ৰিয়সকল, এই যিটো একটা পদ ইয়াত আমি দেখিবলৈ পাইছোঁ। আচলতে যদি আমি দেখিবলৈ যাওঁ অনেক সময়ত প্ৰভুৱে বাক্যৰ দ্বাৰাই খং কৰিছে। যেতিয়া কিছুমান লোকে জেৰুজালেম মন্দিৰত ডকাইতৰ গুহা কৰি পেলাইছিলে, যেতিয়া তাত কিনা বেচা কৰিছিলে, তেতিয়া প্ৰভু যীশু খ্ৰীষ্টই তাত খং কৰিছে আৰু সকলো কিনা বেচা কৰা টেবুলবিলাক লুটিয়াই পেলাইছে। কিয় বুলি ক'লে? কাৰণ সেই মন্দিৰটোক তেওঁবিলাকে অশুচি কৰিছিলে। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, ঠিক একেই ধৰণে আজি এই বাক্যটো আমি দেখিবলৈ পাইছোঁ। যদি আমি তেওঁৰ বাক্যটো যদি পালন নকৰোঁ আৰু যদি আমি প্ৰভু প্ৰভু বুলি মাতি থাকোঁ তেতিয়াহ'লে তেওঁ আমাৰ জীৱনত খং কৰিব পাৰে। আপোনাক আৰু মোক খং কৰিব পাৰে, আপোনাক আৰু মোক তেওঁ ডাটিব পাৰে। প্ৰেইজ দ্য লৰ্ড। ডেট মিনছ মৰম নকৰিব। বাক্য তেনেধৰণে আমি দেখিবলৈ পাইছোঁ না যে প্ৰভু যীশু খ্ৰীষ্ট মৰমীয়াল হয়, দয়ালু হয়। আমি বহুত সময়ত দেখিবলৈ পাওঁ যে তেওঁ ক্ষমাশীল হয় ইত্যাদি বিষয়বিলাক তেওঁৰ চৰিত্ৰত আমি দেখিবলৈ পাওঁ। কিন্তু প্ৰিয়সকল, একটা কথা মন কৰিব লাগে, আমি সকলোৱে আমি যিমানবাৰ পাপ কৰোঁ আমাক ঈশ্বৰে ক্ষমা কৰে, কিন্তু কেতিয়া? যেতিয়া নেকি আমি অজানিতে কৰোঁ, যেতিয়া আমি মজবুৰিত কৰোঁ। কিন্তু যদি আমি জানি শুনি ভুল কৰিম, জানি শুনি পাপ কৰিম, তেতিয়াহ'লে ঈশ্বৰে আমাক কেতিয়াও উঠাই নেৰিব। তেওঁ আমাৰ জীৱনত বা আমাক খং কৰিব। প্ৰেইজ দ্য লৰ্ড। আমাক শাস্তি দিব পাৰে। হালেলুয়া। ইয়াত কৈছে আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা বুলি কৈছে। আমি যদি তেওঁৰ বাক্যটো পালন কৰা নাই, তেওঁৰ বাক্যমতে জীৱন যাপন কৰা নাই, তেতিয়াহ'লে আমি তেওঁক প্ৰভু প্ৰভু বুলি মাতিব নালাগে। যদি মাতিছোঁ তেতিয়াহ'লে তেওঁ আমাক খং কৰিব। হালেলুয়া। ইয়াত কৈছে যিকোনে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে তেওঁ কাৰ নিচিনা হয় তাক মই তোমালোকক জনাওঁ। প্ৰিয়সকল, ইয়াত আমি দেখিবলৈ পাইছোঁ ঈশ্বৰজীয়ে আমাক জনাবৰ কাৰণে ইচ্ছা কৰিছে যিবিলাক নেকি ব্যক্তিয়ে বাক্যটো শুনি সেইমতে জীৱন যাপন কৰে তেওঁবিলাক কেনেধৰণৰ হয়। এতিয়া আমি আলোচনা কৰিম 48 পদৰ পৰা। যি মানুহে ঘৰ সাজোতে দকৈ খানি খানি তাৰ মূল শিলৰ ওপৰত স্থাপন কৰিলে এনেজনৰ নিচিনা তেওঁ পাছে যেতিয়া ঢল আহিল তেতিয়া সেই ঘৰত বেগেৰে ভূত লাগিলহি, কিন্তু তাক লৰাব নোৱাৰিলে কিয়নো তাক ভালকৈ সজা হৈছিল। হালেলুয়া। প্ৰিয়সকল, আমি বহুতে প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ যেতিয়া নেকি ধুমুহা বতাহ আহে তেতিয়া কিছুমান ঘৰবিলাক ভাগে, কিছুমান ঘৰবিলাক ভাঙি যায়, কিন্তু কিছুমানবিলাক হ'লে একদম স্থিতি হয়, য'ত আছিলে তাত ঠিক একেই ধৰণে অলপো লৰচৰ নোহোৱাকৈ থাকে, নহয় জানো? কোনবিলাক ঘৰ ভাঙে বুলি ক'লে সাধাৰণতে আমি মাটিত ঘৰ কিছুমান সাজু বাঁহেৰে, নহয় জানো? সেই বাঁহেৰে সজা ঘৰবিলাক ভাঙি যায়। কিয় বুলি ক'লে বাঁহটো পচে, নহয় জানো? তাৰ পাছত তাৰ যিটো ভিত্তিমূল আমি মাটিত গাঁথনি কৰিছোঁ, নহয় জানো? আৰু সেইটো কাৰণে ভাঙি যায়, নৰ্মেল কথা, সাধাৰণ কথা। কিন্তু সেই ঘৰবিলাক নাভাঙে যি ঘৰবিলাকৰ ফাউণ্ডেশ্যনটো ৰ'ড, শিল আৰু বালিৰ ওপৰত আছে। কি আছে? সেই ঘৰবিলাক হ'লে নাভাঙে যাৰ ফাউণ্ডেশ্যনটো টাইট, শিল আৰু বালিটোক যেতিয়া মিক্স কৰি দিয়া হয়, তাত চিমেণ্টটো দি দিয়া হয়, সেইটো শিলতকৈও অধিক মজবুত হৈ পৰে। প্ৰেইজ দ্য লৰ্ড।
হালেলুয়া। আৰু সেই ঘৰবিলাকক আমি দেখিবলৈ পাওঁ যে সেই ঘৰবিলাক নাভাঙে। প্ৰিয়সকল, আজি আমাৰ যিটো নেকি জীৱন, আমাৰ জীৱনটো ঘৰ হয়। আমি সকলোৱে এক একটা ঘৰ হওঁ আৰু সেয়েহে ঘৰ হিচাপে আজি আমি ক'ত স্থাপন কৰিছোঁ, আমি ক'ত আমাৰ ঘৰটো সাজিছোঁ। প্ৰেইজ দ্য লৰ্ড। আমি ঈশ্বৰৰ মন্দিৰ হওঁ বুলি আমাক বাইকত কৈছে। কিন্তু এই মন্দিৰটোক কোনে সাজিছে? আমি অবভিয়াছলি জানো যে মানুহক ঈশ্বৰজীৱাই নিৰ্মাণ কৰিছে, নহয় জানো? কিন্তু তাৰ উপৰি তেওঁৰ মন্দিৰৰ যোগ্য হ'বৰ কাৰণেও হ'লেও আমি ঈশ্বৰৰ বাইকৰ দ্বাৰাই বা ঈশ্বৰৰ দ্বাৰাই সজা হ'ব লাগিব। প্ৰেইজ দ্য লৰ্ড। আমি নিজৰ ওপৰত ঘমন কৰি আমি ক'ব পাৰোঁ, গৌৰৱ কৰি আমি ক'ব পাৰোঁ, মই বহুত কথা জানো ঈশ্বৰৰ, বহুত বিষয়বিলাক শিক্ষিত। কিন্তু প্ৰিয়সকল, তেনেধৰণে নহয়। আমি অকল ক'লে নহয়, আমাৰ বাক্যৰ পৰিপক্কতা আছে নাই? আমি যদি ঈশ্বৰৰ দ্বাৰাই বা ঈশ্বৰৰ বাক্যৰ দ্বাৰাই ঘৰটো সাজিবৰ কাৰণে ইচ্ছা কৰিছোঁ, তেতিয়াহ'লে তেওঁৰ যিটো বাক্য আছে সেই বাক্যটো আমাৰ জীৱনত হ'ব লাগিব। আমাৰ যিটো ফাউণ্ডেশ্যন, সেইটো ফাউণ্ডেশ্যনটো বাক্য হ'ব লাগিব। প্ৰেইজ দ্য লৰ্ড। সাধাৰণ হিচাপে দেখিবলৈ গ'লে দেখিবলৈ পাওঁ যে কি থাকে, শিল থাকে, বালি থাকে, চিমেণ্ট থাকে, ৰড থাকে, কইল থাকে আৰু তাঁৰ থাকে। এনেধৰণে যেতিয়া সকলো বিষয়বিলাকক মিলাই, বস্তুবিলাকক মিলাই গঠন কৰা হয় একটা পকী ঘৰ, সেই পকী ঘৰটো খুব টাইট হয়। প্ৰিয়সকল, আমাৰ জীৱনটো আমি যদি ঠিক একেধৰণে টাইট বা মজবুত গঠন কৰিবৰ কাৰণে ইচ্ছা কৰিছোঁ, তেতিয়াহ'লে আমাক সকলোকে ঈশ্বৰৰ পবিত্ৰ বাক্যটো, ঈশ্বৰৰ লগত সম্বন্ধটো, পৰিত্ৰাণ, প্ৰাৰ্থনা, পবিত্ৰতা, নতুন জন্ম, বাপ্তিস্ম, তাৰ পাছত জুইৰ বাপ্তিস্ম ইত্যাদি ইত্যাদি বিষয়বিলাক আছে। প্ৰিয়সকল, এই বিষয়বিলাকৰ দ্বাৰাই আমাৰ খ্ৰীষ্টীয় জীৱনটোক, এই খ্ৰীষ্টীয় ঘৰটোক, প্ৰভু যীশু খ্ৰীষ্টৰ মন্দিৰটোক প্ৰভুৰ বাক্যৰ দ্বাৰাই গঠন কৰিব লাগিব। আৰু যদি আমি গঠন কৰিছোঁ ঠিক একেধৰণে সকলোবিলাকক মিশ্ৰিত কৰি, তেতিয়াহ'লে আমাৰ ঘৰটো খুব মজবুত হ'ব। প্ৰিয়সকল, পৃথিৱীৰ যিকোনো সমস্যা আহক লাগে, যেনেকৈ ধুমুহা নাহক লাগে, আমি কেতিয়াও নপৰিম। প্ৰিয়সকল, প্ৰেইজ দ্য লৰ্ড। আজি আমি হয়তো নিজকে ভাবিব পাৰোঁ যে মই খ্ৰীষ্টীয় যুৱক যুৱতী, চানডে স্কুল গৈছোঁ, কমিটি গৈছোঁ, গীৰ্জা প্ৰাৰ্থনা ইত্যাদিবিলাক কৰিছোঁ। নহয় প্ৰিয়সকল, ইমানটোতে যথেষ্ট নহয়। খ্ৰীষ্টীয় যুৱক যুৱতী হিচাপে আজি আমাৰ দৰকাৰ আছে তেওঁৰ বাক্যৰ পৰিপক্কতা, পৰিত্ৰাণ, ধাৰ্মিকতা, পবিত্ৰতা, বাপ্তিস্ম, প্ৰভুভোজ ইত্যাদি বিষয়বিলাকত পৰিপক্ক আমাক দৰকাৰ আছে। আৰু যদি আমি প্ৰত্যেকটা বিষয়ক মিশ্ৰিত কৰি পৰিপক্কতাৰে জীৱন যাপন কৰিছোঁ, যদি গঠন কৰিছোঁ আমাৰ মন্দিৰটোক, আমাৰ এই বিল্ডিংটোক, ঘৰটোক, তেতিয়াহ'লে প্ৰভু যীশু খ্ৰীষ্ট আমাৰ জীৱনত বাস কৰিব। আৰু প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া বাস কৰিব, প্ৰিয়সকল, যেনেকৈ ঢল ধুমুহা নাহক লাগে, আমি কেতিয়াও নপৰিম। কাৰণ কিয় বুলি ক'লে আমাৰ ঘৰটো, আমাৰ বিল্ডিংটো ঈশ্বৰৰ বাক্যৰ ওপৰত আছে। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, কেতিয়াবা আমি দেখিবলৈ পাম, আমি হ'ব পাৰে কওঁ যে আমি খ্ৰীষ্টিয়ান ব্যক্তি হওঁ, কিন্তু যেতিয়া আমাৰ জীৱনত সমস্যাবিলাক আহে, লাইক এক্সাম্পল হিচাপে কেতিয়াবা আমাক লাগে কিবা একটা বেমাৰ হৈ গ'লোঁ সাধাৰণ হিচাপে, আৰু সেই বেমাৰটোৰ পৰা আমি আৰোগ্য হোৱা নাই, বেমাৰটো অলপ ডাঠ লাগিছে, ডাঙৰকৈ লাগিছে, আমি ভাবোঁ যে মৰিয়ে যাম, বা এই বেমাৰটো হয়তো বেলেগ কিবা কাৰণ আছে, মই সুস্থ হ'ব নোৱাৰোঁ। কিন্তু পবিত্ৰ বাক্যত স্পষ্টকৈ কৈছে যে সুস্থতাটোহে আমাৰ হয়, ৰোগটো আমাৰ নহয়, বেমাৰটো আমাৰ নহয়। এই বাক্যটোক যদি আমি জানিছোঁ, তেতিয়াহ'লে সেই যিটো ৰোগৰ ধুমুহা ই আমাক পেলাব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড। কিন্তু আমি সেই আৰোগ্যতাৰে, সেই সুস্থতাৰে, সেই প্ৰভুৰ বাক্যৰে আমি সুস্থতাটোক লাভ কৰিম আৰু আমি য'ত আছিলোঁ তাতেই থিয় থাকিম। প্ৰেইজ দ্য লৰ্ড। কিন্তু যিকোনোৱে শুনি পালন নকৰে, তেওঁ মূল নোহোৱাকৈ মাটিৰ ওপৰত ঘৰ সজা মানুহৰ নিচিনা হয়। পাছে সেই ঘৰত বেগেৰে হোত লাগিলতে সি পৰিল আৰু সেই ঘৰৰ ঘূৰতৰ পতন হ'ল। প্ৰেইজ দ্য লৰ্ড। আজি যদি আমি খ্ৰীষ্টীয় যুৱক যুৱতী হিচাপে অকল মানুহৰ দেখাত খ্ৰীষ্টিয়ান হিচাপে আছোঁ, খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে আছোঁ, তেতিয়াহ'লে একদিন আমাৰ জীৱনত যদিহে ঢল আৰু ধুমুহা আহে, তেতিয়াহ'লে আমি পৰি যাব পাৰোঁ, যদি ঈশ্বৰৰ বাক্যৰ পৰিপক্কতাটো আমাৰ জীৱনত নাই। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। দ্যাট মিন্স বেকস্লাইড। হালেলুয়া। প্ৰিয়সকল, আমি কেতিয়াবা দেখিবলৈ এনেধৰণে পাওঁ, হয়তো আমাৰ যুৱক যুৱতীসকলে যিবিলাকে ছ'চিয়েল মিডিয়া ইউজ কৰে তেওঁলোকে জানে যে কেতিয়াবা নন বিলিভাৰ্ছৰ পৰা কিছুমান লোকে প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছিলে, তেওঁলোকে খ্ৰীষ্টীয় হিচাপে নিজকে স্বীকৃতি প্ৰকাশ কৰিছিলে আৰু তেওঁলোকে খ্ৰীষ্টীয় জীৱন যাপন কৰি আছিলে। কিন্তু তেওঁবিলাকৰ জীৱনত ঈশ্বৰৰ বাক্যৰ পৰিপক্কতাটো নথকাৰ কাৰণে, বা তেওঁবিলাকক যি ধৰণে ঈশ্বৰৰ বাক্যটো দিব লাগে সেই ধৰণে তেওঁলোকক নিদিয়াৰ কাৰণে, বা তেওঁবিলাকৰ জীৱনত
ঈশ্বৰ জীৱাৰ বাক্যৰ যিটো গাঁথনি হ'ব লাগিছিলে, যিটো ফাউণ্ডেশ্যন, যিটো ভিত্তিমূল হ'ব লাগিছিলে, সেইটো নথকাৰ কাৰণে তেওঁলোকে বেকস্লাইড হৈছে। আমি নিউজবিলাকত দেখিবলৈ পাওঁ যে কিমান কিমান ব্যক্তিবিলাকে না যিশুৰ পৰা আঁতৰি তেওঁলোকে যিটো নেকি পুৰণা তেওঁলোকৰ ধৰ্ম আছিলে, কৰ্ম আছিলে, সেইবিলাকক তেওঁলোকে আঁকোৱালি লৈছে। কিয় বুলি ক'লে, কাৰণ তেওঁলোকৰ জীৱনত প্ৰভুৰ বাক্যৰ পৰিপক্কতাটো নাই বা নাছিলে। হালেলুয়া। প্ৰিয়সকল, এইটো নহয় যে তেওঁলোকে বেলেগৰ পৰা আহিছিলে আৰু সেইকাৰণে তেওঁলোকে পৰি গ'ল, এইটো নহয় প্ৰিয়সকল। আজি আমি হ'ব পাৰোঁ জন্মৰ পৰা খ্ৰীষ্টিয়ান, জন্মৰ পৰা আমি খ্ৰীষ্ট বিশ্বাসী বা খ্ৰীষ্ট পৰিয়ালত জন্ম পোৱা ব্যক্তি, কিন্তু প্ৰিয়সকল যদিহে প্ৰভুৰ বাক্যৰ পৰিপক্কতাটো নাই, তেতিয়াহ'লে একদিন আমিও বেকস্লাইড হ'ব পাৰোঁ আৰু প্ৰভুৰ সেই ৰাইজৰ পৰা আমিও আঁতৰি যাব পাৰোঁ। হালেলুয়া। গতিকেলৈ প্ৰিয়সকল, আহক আজি আমি প্ৰত্যেকে আমাৰ জীৱনটোক আমি প্ৰভুৰ বাক্যৰ ওপৰত গাঁঠিবৰ কাৰণে চেষ্টা কৰিম। হওক প্ৰিয়সকল, আজি মেনি টাইমছ আমি দেখিবলৈ পাওঁ আমাৰ পৰিয়ালৰ বহুত ব্যক্তিবিলাক, বহুত যুৱক যুৱতীবিলাক কিয় গীৰ্জা প্ৰাৰ্থনাত নাই, কিয় সহভাগিতাত নাই, কিয় তেওঁলোকৰ জীৱনটো খ্ৰীষ্টীয় নহয় বা তেওঁলোকৰ চৰিত্ৰবিলাক খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে, খ্ৰীষ্টিয়ান লোক হিচাপে তেওঁলোকৰ চৰিত্ৰবিলাক নাই প্ৰিয়সকল। কাৰণ তেওঁলোকৰ জীৱনটো ঈশ্বৰৰ বাক্যৰ পৰিপক্কতাটো নাই। কিয় তেওঁলোকে অনাই বনাই ঘূৰি আছে মদ মাংসেৰে বা জগতৰ বিষয়বিলাকেৰে সৈতে না নিচাযুক্ত বস্তুবিলাকৰ দ্বাৰাই বা লগত জড়িত। কিয় বুলি ক'লে প্ৰিয়সকল, কাৰণ তেওঁলোকৰ জীৱনত ঈশ্বৰৰ বাক্যটো নাই। হালেলুয়া। আজি যদি আমাৰ জীৱনত ঈশ্বৰৰ বাক্যটো থাকে, তেতিয়াহ'লে আমি জানিম যে এই জগতৰ মোহমায়াবিলাক, এই জগতৰ মদ মাংসবিলাক, এই জগতৰ নিচাজাতীয় বিষয়বিলাক, এই জগতৰ আন্ধাৰৰ বিষয়বস্তুবিলাক আমাৰ নহয় আৰু আমি সেই সকলোবিলাকক ত্যাগ কৰিম। কাৰণ বাক্যটো স্পষ্টই কৈছে যে আমি না মাংসৰ বিষয়বিলাকৰ পৰা পৃথক হৈ আত্মাৰ বিষয়বিলাকক আঁকোৱালি ল'ব লাগে আৰু আত্মাৰ বিষয়বিলাকেৰে সৈতে জীৱন যাপন কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। আজি যদি আমি খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে নিজকে পৰিচয় কৰিছোঁ, তেতিয়াহ'লে প্ৰিয়সকল আহক আমি সকলোৱে প্ৰভুৰ বাক্যেৰে জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰিম। হওক প্ৰিয়সকল, আমাৰ জীৱনত সহভাগিতা, প্ৰাৰ্থনা, পবিত্ৰ বাক্য, পঢ়া শুনা ইত্যাদি বিষয়বিলাক থাকিব লাগিব প্ৰিয়সকল। আৰু যেতিয়া থাকিব, আমি সকলোৱে না সাবাস উত্তম দাস বুলি কোৱা যাম আৰু আমাৰ যিটো মন্দিৰ, আমি যিটো ঘৰ, এই ঘৰটোত প্ৰভু যীশু খ্ৰীষ্টই বাস কৰিব। অন্যথা আমি যদি আমাৰ এই জীৱনটোক ডকাইতৰ গুহা কৰিছোঁ, তেতিয়াহ'লে যিধৰণে জেৰুজালেম মন্দিৰত প্ৰভু যীশু খ্ৰীষ্ট সোমাই সেই মন্দিৰত যিবিলাক ব্যক্তিয়ে ব্যৱসায় কৰি আছিলে তেওঁবিলাকক লুটিয়াই পেলাইছিলে, ঠিক একেধৰণে একদিন আমাৰ জীৱনতো পৰা যাব। হালেলুয়া। আৰু তাত আমি দেখিছোঁ যে সেই মন্দিৰৰ ভিতৰত যিবিলাক বিষয়বস্তু আছিলে সেইবিলাকক নাইকিয়া কৰিছে। কিন্তু যদি আজি আমি যদি প্ৰভুৰ বাক্যত নচলোঁ, তেতিয়াহ'লে আমাকেই নাইকিয়া কৰি পেলাব। হালেলুয়া। আমাৰ যিটো জীৱন আমি কিহেৰে সাজিছোঁ প্ৰিয়সকল, নৰা আৰু খেৰেৰে নে অক্ষয় বস্তুবিলাকেৰে সৈতে? কিন্তু যদি খেৰ আৰু নৰাৰে যদি আমি সজা হৈছোঁ নিজৰ জীৱনটো, তেতিয়াহ'লে যেতিয়া পুৰা যাব তেতিয়াহ'লে আমি ভস্ম হৈ যাম। প্ৰেইজ দ্য লৰ্ড। গতিকেলৈ মই বিশ্বাস কৰোঁ কেটলাছৰ বাপ্তিষ্ট মণ্ডলীৰ যুৱক যুৱতীবিলাকৰ লগত ছ'চিয়েল মিডিয়াৰ থ্ৰু যিমানে শুনি আছে, আমি সকলোৱে আহক প্ৰিয়সকল আমাৰ জীৱনবিলাক প্ৰভুৰ বাক্যেৰে আমি টান পদাৰ্থৰে, প্ৰভুৰ যিটো নেকি পদাৰ্থ ঈশ্বৰৰ পবিত্ৰ বাক্য একমাত্ৰ, সেই পবিত্ৰ বাক্যৰ দ্বাৰা আমি গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ জীৱনটো প্ৰভুৰ আগত বা প্ৰভুৰ যোগ্য হিচাপে আমি সমৰ্পণ কৰি দিবৰ কাৰণে সক্ষম হ'ম। ঈশ্বৰৰ পবিত্ৰ বাক্যৰ দ্বাৰা আমাৰ প্ৰত্যেকৰ জীৱন আশীৰ্বাদ থাকক। আমেন।